আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰিব লৈছোঁ একেবাৰে সিম্পল ৰেচিপি হয় পাস্তা মেকৰণি ৰেচিপি একেবাৰে সিম্পল পদ্ধতিত বনাম তাত একো বিশেষ বস্তু নালাগে আৰু যদি আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পায় তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলগীয়া মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব আহক তেন্তে আমি এতিয়া বনাবলৈ স্টাৰ্ট কৰোঁ আৰু এইখিনি লৈ লৈছোঁ মই পাস্তা মেকৰণিখিনি আৰু ইয়াত এইখিনি পানী গৰম কৰি লৈছোঁ এতিয়া মই ইয়াত দিছোঁ অকণমান নিমখ আৰু অকণমান তেল দিছোঁ পাস্তাখিনি বইল কৰোঁতে দি ল'লে ভাল হয় তেতিয়া ইটো সিটো গাত চিপকি নাযায় এটা এটা হৈ থাকে নহ'লে ইটো সিটো গাত চিপকি যায় সেইকাৰণে মই এনেকৈ তেল অকণমান দি বইল কৰোঁ আৰু পাস্তাবিলাক আমাৰ উতলিছে এতিয়া আমি চাম সিজিছে নে নাই আৰু পাস্তাখিনি একেবাৰে সিজিবলৈ নিদিওঁ আধা সিজা কৰি ল'ম তেতিয়া তেলত দিওঁতে একেবাৰে সিজি যাব আৰু খাবলৈ মানে আধা সিজা কৰি থ'লে অলপ লিকটীয়া হয় খাবলৈ ভাল লাগে পাস্তাখিনি আমাৰ এতিয়া সিজি গৈছে এইখিনি আমি এতিয়া এখন চাকনিত টুকি ল'ম পানীতে থৈ নিদিওঁ পানীতে থৈ দিলে এইখিনি বেছিকৈ অলপ সিজি যাব আৰু ভাজোতে মানে ভাগি থাকিব সেইকাৰণে এনেকৈ চাকনিত টুকি ল'লোঁ আৰু এতিয়া আমি বাকী বস্তুবিলাক ৰেডি কৰি ল'ম ইয়াত লৈছোঁ মই বিলাহী দুটা সৰু সৰুকৈ কাটি লৈছোঁ মিডিয়াম সাইজৰ আৰু পিঁয়াজ লৈছোঁ মিডিয়াম সাইজৰ দুটা ৰচুন লৈছোঁ সৰু এটা আৰু জলকীয়া 4-5টামান লৈছোঁ সৰু সৰু আৰু এইফালে মই কেৰাহী পাতি দিছোঁ গৰম হৈ গৈছে এতিয়া আমি ইয়াত তেলত দিম আৰু এইদৰে আপোনালোকেও ঘৰত বনাই খাই চাব কেনেকুৱা হৈছে জনাব এতিয়া মই দিছোঁ কেৰাহীত ৰিফাইন অলপ আৰু লগত দিম অকণমান মিঠাতেল তেতিয়া খাবলৈ ভাল লাগে তেলখিনি গৰম হৈ গ'ল এতিয়া মই ইয়াত দি দিম ৰচুনখিনি জুইটো কমাই দিম এতিয়া মই ল' ফ্লেমত থৈ দিছোঁ পিঁয়াজখিনি দিছোঁ এতিয়া মই পিঁয়াজখিনি অকণমান সিজিবলৈ দিলোঁ আৰু এতিয়া মই ইয়াত দি দিম জলকীয়া কেইটা সৰু সৰুকৈ কাটি থোৱা জলকীয়া কেইটাও দি দিলোঁ এতিয়া এইখিনি অকণমান ভালকৈ সিজিবলৈ দিম পিঁয়াজখিনি ভজা আমাৰ হৈ গৈছে এতিয়া মই ইয়াত দি দিম বিলাহীখিনি এতিয়া ইয়াত দিম মই নিমখ সোৱাদ অনুসৰি অকণমান হালধি ইং মছলা অকণমান দিছোঁ আৰু লগত দিম অকণমান গৰম মছলা বিলাহীখিনি একেবাৰে সিজি নোযোৱালৈকে ভাজি থাকিম সিজিছে আৰু খবৰে হ'ল আৰু অকণমান সময় লাগে এতিয়া মই ইয়াত দিছোঁ অকণমান চয়া চচ বিলাহীখিনি আমাৰ সিজি হৈছে ইয়াত মেয়নিজখিনি এইখিনি ভালকৈ লৰাই ল'ম এইখিনি ভালদৰে লৰাই হৈ গ'ল এতিয়া মই ইয়াত দি দিম অকণমান পানী বেছি নহয় একেবাৰে অকণমান দিম
একেবাৰে অকণমান দিছোঁ পানী। আৰু এতিয়া মই পানীখিনি শুকুৱাই দিম। আৰু এইয়া আমাৰ পাস্তা ৰেডি হৈ গ'ল। এতিয়া অকল খাব লাগে। আৰু যদি আপোনালোকে মোৰ এই ৰেচিপিটো চাই আজি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।